Sal, oh baru nih? Sudah lah. Bagus. কওকচোন আৰু কি আছিলা? আপুনি আপোনাক আগতে কৈছো বস্তু নহ'লে কাম নহ'ব। আপুনি বাৰে বাৰে আহিলে কাম নহ'ব নহয়। বহুত অসুবিধা হৈছে ছাৰ। কিমান দিন লাগিব ছাৰ আৰু? চাওক, আপুনি এইটো আনিব, এইটো আনিলেহে কামটো হ'ব। মিছামিছি এনেকৈ আহি নাথাকিব। মোৰো সময় নষ্ট, আপোনাৰো সময় নষ্ট। মিছামিছি আপুনি ইমান কষ্ট কৰিব নালাগে, বুজিছে? আপুনি এতিয়া যাব পাৰে। আহিলো। আপুনি হাত ভৰি এটা ধুই লওক। চাহিলে খাই লওকচোন। আজি পেঞ্চনৰ কামটো হ'ল নে আপোনাৰ? পেঞ্চনৰ কামটো আজিও নহ'ল। গোটেই জীৱন ধৰি সেই ভেঞ্চাৰ স্কুলখনত কাম কৰিলোঁ। স্কুলখন গ্ৰেণ্ড হোৱাৰ 3 বছৰ পিছতে ৰিটায়াৰমেণ্ট ল'লোঁ। ৰিটায়াৰমেণ্ট লোৱাৰ এই 2 বছৰ ধৰি অফিচৰ কামত ঘূৰি আছোঁ, তুমি দেখিয়ে আছা, আজিও গ'লোঁ। তথাপি পেঞ্চনৰ কামটো হোৱাই নাই। আজি জানা, দালালজনে খোলাখুলি কৈ দিলে যে পইচা নহ'লে বোলে কামটো নহ'ব। এতিয়া কি কৰা যায় তাকে ভাবি আছোঁ এতিয়া। কিমান মান টকা বিচাৰিছে? পইচাৰ কথা ক'লে তুমি এতিয়া কি ক'ম পইচাৰ কথা? পইচা মানে তেখেতে ক'লে যে 50,000 টকামান লাগিবই। 50,000 টকা লাগিব। ইমান বিচাৰিছে, কেনেকে যোগাৰ কৰোঁ এতিয়া পইচা? পেঞ্চনৰ কামটো নহ'লেতো আমাৰ পইচা বহুত দৰকাৰ হৈছে। ঘৰখন চলাটো বহুত অসুবিধা। বজাৰত যিহে বস্তুৰ দাম, কি কৰোঁ তাকে ভাবি আছোঁ। আপুনি ইমানকে চিন্তা নকৰিবচোন। কিবা নহয় কিবা এটা ব্যৱস্থা হ'বই। ছাৰ, ঘৰত আছে না? মানুহ আছে নে? ওলাই দিছোঁ ছাৰ, ওলাই গ'ল। আমি মানে গাঁৱত ডিজে ফাংচন এটা পাতিছোঁ, ডিজে নাইটৰ ফাংচন। তাৰ কাৰণে ছাৰ এটা আপোনাৰ পৰা মোটা অংকৰ বৰঙণি বিচৰা হৈছে। যিটো ছাৰ আপুনি দিব লাগিবই, গাঁৱত থকা হিচাপে। পলম ছাৰ, আপোনাৰ নামত চান্দা হিচাপে ছাৰ 5,000 টকা এটা লিখিলোঁ। ছাৰ পইচাটো আপুনি এতিয়াই দিবনে? বাবা, এইকেইদিন মোৰ পইচাৰ বহুত অসুবিধা হৈ আছে। পেঞ্চনৰ কামটো মোৰ হোৱাই নাই। 500 টকা দিম দিয়া মই। 500 টকা? কি হ'ব 500 টকা? নহ'ব। 500 ছাৰ, 500 নহ'ব। বহুত অসুবিধা, তোমালোকে বুজা। আমি লিখিলোৱে ছাৰ। নহ'ব। এইবোৰ আমি নাজানো। আপোনাৰ নামত ছাৰ 5,000 টকাটো লিখিলোঁ। আপুনি 3 দিনৰ ভিতৰত যেনে আমাৰ কাৰ্যালয়ত ছাৰ জমা দি আহিব। ছাৰ দিব, চান্দা লাগিব আমাক। গৰম খবৰ নহয়, কি খবৰ কোৱাচোন? আমাৰ গাঁৱৰ ল'ৰাকেইটা ফাংচন পাতিব যে, মাষ্টৰ ঘৰলৈকে গৈছিল চান্দা তুলিবৰ কাৰণে। মাষ্টৰ নিদিও বুলি ক'লে। হয় নেকি? মাষ্টৰজন আগৰ পৰাই চিপিৰা। মাষ্টৰ মানুহ হৈ পেলাই চান্দা নিদিয়ে নে? চাকৰি কৰা মানুহৰ পইচা নাই। আমাৰো এই কয়লাৰ বিজনেছ কৰে নহয়। আমাৰ এই ভাবিছে যে মঞ্চখনে দিওঁ নেকি। ঠিকে আছে দিয়া। আমি আৰু মাষ্টৰটো ইমান চিপিৰা নহয়। আমিও নহয় দিয়া। তোমালোকে কি দিবা বুলি ভাবিছে? আমাৰ আৰু ষ্টেটাছটো বিলাকে 20-25,000 টকাই দিওঁ নেকি ভাবিছো সেনেকে। হ'ব দিয়া, মই লৈ আহিম। কি হয় আপোনাৰ চান্দা দিয়াটো কোনো ধান্দাই নাই? হা? আপোনাৰ মনা দেখি কিন্তু লাগিছে পুৰা হেভি বজাৰ কৰি আহিছে আপুনি আজি। কিন্তু আমাক দিব আপোনাৰ পইচা নাই না? বুঢ়াৰ বজাৰ দেখিছেনে নাই? দেখিছেনে নাই? মনাখন দিয়ক আপুনি।
দি পেলাই একদম মানে চান্দা দিব নোৱাৰা ন চান্দা দিব নোৱাৰে এই গাঁৱত থাকিলে আপুনি পইচা দিবই লাগিব নহলে আমি ইয়াৰ ব্যৱস্থা ল'ম পইচা নেদলি না তোৰ আৰু ব্যৱস্থা কৰি আছো আমি চাই কৰো স্কুললৈ যাবলৈ দেৰি হৈছে বিচাৰি পোৱা চলাখন সদায় বাহিৰত থব লাগে ক'ত থৈ দিছে মই বিচাৰিয়ে পোৱা নাই তুমি নাজানা নেকি ইমান দিনে মোৰ লগত সংসাৰ কৰি আছা হেৰি আপুনি ৰিটায়াৰ হৈছে এতিয়া ক'ত ৰিটায়াৰ হলো মই আৰু মোৰ বহুত দিন বাকী আছে এতিয়া চাকৰি তুমি কি যে পাগল হৈছে নেকি তুমি এতিয়া মোৰ বহুত দিন বাকী আছে যোৱা যোৱা ভাত বাঢ়া মোৰ যাব লাগে সোনকালে হেৰা হেৰা কি হ'লে তোমাৰ কেতিয়াবা কৈছো ভাত দিবলৈ এতিয়ালৈকে দিয়াই নাই মোৰ স্কুলত যাব দেৰি হৈছে জোতা জোৰা বিচাৰি পোৱা নাই চেণ্ডেল জোৰা মোৰ চাকৰি হৈ গ'ল মই এছেট পাই গ'লো বৰ ভাল হৈছে বাবা দুটা মই এছেট পাই গ'লো তুমি পুলিচৰ চাকৰি পাই গ'লো কি কোৱাহে তুমি তোমাৰ দেখোন পুলিচত চাকৰি কৰাৰ বয়সেই হোৱা নাই যোৱা আগতে মেট্ৰিকটো পাছ কৰি লোৱা তাৰপিছত এইবিলাক মাথা মাৰিবা নিজৰ পঢ়া শুনাখিনি ভালদৰে কৰা পিছত এইবিলাক মাথা মাৰিবা এতিয়া তোমাৰ বয়স হোৱাই নহয় পুলিচত চাকৰি কৰিবলৈ কি কৈ আছে যি তি নকবা যোৱা যোৱা পুলিচত চাকৰি হ'ল হয় নেকি বলাচোন এবাৰ খবৰলৈ ব'লা ব'লা যাওঁ ব'লা ডক্টৰ লগত এবাৰ মিলি জুলি ভালকৈ থাকিব লাগিব অ' ছাৰ ঘৰত আছেনে আপোনাৰ পেঞ্চনৰ কামটো হ'ল দিয়ক পেঞ্চন কি পেঞ্চনৰ কথা কৈ আছা হে আজিয়ে হ'ল আপোনাৰ কামটো সেইকাৰণে মই নিজে লৈ আহিলোঁ আপোনাৰ ডকুমেণ্টখিনি আৰু ভাইদেউৰ চাকৰিটো হ'ল নহয় ভাল লাগিছে মোৰ বহুত ভাল লাগিছে সেইকাৰণে মই আজি নিজে আহিলোঁ আপোনাৰ ঘৰত অ' দাদা আপোনাৰ ল'ৰাজনী এছাই হ'ল নহয় আমাক চাব এতিয়া অকণমান আমিতো আৰু সৰু মানুহ ভাইটি ক'ৰবাত লগ পালে মাত এষাৰ দিবা দাদা বুলি এটা ফাইলটো লগ হেই কি পেঞ্চন কি ৰিটায়াৰমেণ্ট মোৰ দেখোন এতিয়া বহুত বছৰ আছে তোমালোক চবে বলিয়া হৈছে নেকি হা মোক যে কৈ আছে মই ৰিটায়াৰ হৈছো এতিয়া মোৰ বহুত বছৰ আছে এতিয়াও যোৱা ভাইটি তোমালৈ খবৰ থাকিলে বাইদেউ আপোনালোকৰ ঘৰখন ভাল হ'ব দিয়ক এতিয়া চাকৰি পাল নহয় ভাইটি বাইদেউ কেতিয়াবা যদি বেয়াকৈ কৈছিলোঁ অজানিতে ক্ষমা কৰি দিব আৰু খানা খালে আমাক মাতিব আৰু কি চাকৰি কি কথা কৈ আছে তোমালোকে কি খানা কি কাৰবাৰ চলি আছে একো বুজি পাৰা তোমালোকে কি যে কৈ আছা তহঁতে ছাৰ বাইদেউ এই ভাইটিৰ পুলিচত চাকৰি হোৱাৰ খবৰটো ল'ব আহিলোঁ আৰু ভাইটি শুভকামনা থাকিল হেৰি ছাৰ মানে এটা কথা ক'ব লগা আছিল হেৰি আপোনাক যদি মানে কেতিয়াবা কিবা কৈছোঁ আৰু ধৰি নাথাকিব ছাৰ ক্ষমা কৰি দিব যদি অজানিতে কিবা খং ৰাগত পোৱা গৈছে ছাৰ ভাইটি তুমিও ধৰি নাথাকিবা হয় ছাৰ কিবা যদি আমাৰ পৰা বেয়া ব্যৱহাৰ পাইছে তেতিয়াহ'লে নিজৰে ল'ৰা ছোৱালী বুলি আমাক ক্ষমা কৰি দিব আৰু ভাইটি তোমাকো যদি কেতিয়াবা বেয়াকৈ কোৱা গৈছে সেইটোৱে ধৰি নাথাকিবা আৰু বাইদেউ আপুনি অলপ ছাৰক বুজাব আমাক যাতে বেয়া নাপায় আৰু ভাইটি কি চাকৰি কি অপমান হা মই একো গমেই পোৱা নাই কি কৰি আছা তোমালোকে এইবিলাক কি যে কৈ আছা তোমালোকে হা যি টি কৈ আছা ন ইয়াতে যোৱা 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 এইবিলাক ইয়াতে গধূলি ইয়াতে যি টি বকি নাথাকিবা যোৱা বাবা দেউতাক ভিতৰত লৈ গৈছে অঁ বাইদেউ অলপ মানে মানসিকভাৱে অলপ দুৰ্বল হৈছে তোমালোকে বেয়া নাপাবা দেই অঁ বাইদেউ বেয়া নাপাবা দেই